নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ শিক্ষক নিযুক্তিৰ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিসকল কেণ্ডিডেটৰ ইতিমধ্যে ফাইনেল মেৰিট লিষ্টত নাম আহিল, নাম অহাৰ পিছত তেওঁলোকে ইতিমধ্যে এপইণ্টমেণ্ট হৈ গ'ল, কিন্তু PWD কেণ্ডিডেটসকলৰ ফাইনেল মেৰিট লিষ্টত উইড্ৰল অহা দেখা গৈছিল। কিন্তু PWD কেণ্ডিডেটৰ বাবে এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন প্ৰকাশ পাইছে। মেডিকেল ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত DEEৰ ফালৰ পৰা এই নটিফিকেশ্যনটো প্ৰকাশ পাইছে। গতিকে আপোনালোকে নটিফিকেশ্যনটো ডাউনলোড কৰিবলৈ হ'লে DEEৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে লগইন কৰি ইয়াত চাব পাৰিব, বা লিষ্টটো দিছে কেণ্ডিডেটৰ কোনদিনা তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব। ইয়াত যদি আপোনালোকে লিষ্টখন অ'পেন কৰে, ডাউনলোড কৰি লিষ্টখন অ'পেন কৰিলে আপোনালোকে এনেকুৱা ধৰণৰ নটিছখন পাব যে ইয়াতো নটিছটো আহিছে 19 তাৰিখে, আৰু নটিছত কোৱা হৈছে যে এইটো 23 তাৰিখৰ পৰা 28 মেলৈকে এইটো আপোনাৰ যিটো ভেৰিফিকেশ্যন সেইটো হ'ব। এইটো টাইমটো দিয়া আছে 9:30 পৰা 5টালৈকে এইটো হ'ব। ক'ত হ'ব? ইয়াত ধুনীয়াকৈ দিয়া আছে, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলত হ'ব। আৰু ইয়াত আপোনালোকে হলটো দি দিছে বা ইয়াত তাৰিখটো দি দিছে। গতিকে আপোনাৰ কোনদিনা পৰে আপোনাৰ নিজৰ লিষ্টটো ডাউনলোড কৰি DEEৰ অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে নিজে যাব। যোৱাৰ সময়ত আপোনালোকে কি ডকুমেণ্টছ কেৰি কৰিব, ইয়াত ডকুমেণ্টছ কেৰি কৰাৰ যিকোনো অৰিজিনেল ডকুমেণ্টছ আছে সেইখিনি কেৰি কৰিব। লগতে 2 কপি চেল্ফ এটেষ্টেড ফটোকপি লৈ ল'ব আপোনাৰ, আৰু মেট্ৰিকৰ এডমিট কাৰ্ডটো ল'ব, আধাৰ পান কাৰ্ড লৈ ল'ব, আৰু ডিচেবিলিটিৰ যিটো চাৰ্টিফিকেট আছে এইটো আপোনালোকে ল'ব, PWD যিটো চাৰ্টিফিকেট আছে। তাৰপিছত চেল্ফ এটেষ্টেড 2টা কালাৰ কপি চাইজ লৈ যাব, পাছপোৰ্ট চাইজৰ ফটো। লগতে যিখিনি ডকুমেণ্টছ আছে আপোনাৰ এইখিনি কেৰি কৰিব। লগতে একনলেজমেণ্ট যদি আপোনাৰ আছে এইটো লৈ ল'ব, মেৰিট লিষ্টত য'ত নাম আছে এইটো লাগিলে প্ৰিণ্ট আউট কৰি ল'ব। আৰু এইখিনিতে এটা গুৰুত্বপূৰ্ণ নটিছ পইণ্ট আউট কৰি দিছে যে যিসকল কেণ্ডিডেট এইটো মেডিকেল টেষ্টত এটেণ্ড হ'ব নোৱাৰিব, তেওঁলোকে অলৰেডি ৰিজেক্ট বুলি ঘোষণা কৰা পাৰোঁ। তেওঁলোকে কোনো ধৰণৰ এইটো ৰিজনৰ কাৰণ দৰ্শাব নোৱাৰিব, বা পিছলৈ তেওঁলোকে এপইণ্ট দিয়া নহ'ব এইটো যদি মেডিকেল টেষ্টত যদি তেওঁলোকে উপস্থিত নাথাকে। গতিকে এতিয়া আপোনালোকে এটা কাম কৰক, এতিয়া আপোনাৰ লিষ্টটো ডাউনলোড কৰি আপোনাৰ কোনদিনা পৰিছে এইটো চাই ল'ব। চাই আপুনি নিৰ্দিষ্ট সময়মতে উপস্থিত হৈ এইটো ভেৰিফিকেশ্যন কৰাই লওক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়ালৈকে যিমানে ধৰিছোঁ।